ৰাস্তাৰ কাষতে ৰৈ আছে অতি পৰিমাণে আমাৰ নিজৰ নিজৰ ভেটসমূহ প্ৰদৰ্শন কৰিবলৈ অনুৰোধ কৰিছোঁ। গৰু এজনী এৰি দেহে আৰু আপোনালোকে উপভোগ কৰি আছে এই প্ৰতিযোগিতাত যদি আৰু কোনোবা সদা হয় প্ৰতিযোগীয়ে আমাৰ আজি অনুষ্ঠিত হ'বলগীয়া ভেকচন প্ৰতিযোগিতাখনত বিচাৰকৰ আসনত বহিছে সংঘৰ সন্মানীয় উপদেষ্টাসমূহ সৰ্বশ্ৰী ভূগোল ব্ৰহ্ম, সুভাষ বসুমতাৰী, আমাৰ বিহু উদযাপন কমিটিৰ সভাপতি পৱন দৈমাৰী অৰ্থাৎ ৰঙাপাৰা মহাবিদ্যালয়ৰ প্ৰবক্তা মনেশ্বৰী বসুমতাৰী, মোহন বসুমতাৰী, অনিল খাখলাৰী, পবিত্ৰ বসুমতাৰী, মদন বসুমতাৰী, সিদ্ধেশ্বৰ বসুমতাৰী আৰু যিচু ব্ৰহ্ম ডাঙৰীয়া কমিটিৰ মতে আনন্দিত হম। আমাৰ সভানেত্ৰী বাইদেউ মিনতি শইকীয়া বাইদেউ আপোনাক ৰাস্তাত দেখা পোৱা কৰিছে, গতিকে ৰাইজক এপাক দেখা কৰিবলৈ আমি নথৈ আনন্দিত হম। সুন্দৰ অতি সুন্দৰ।